ৰেডমেন এণ্ড মৰিয়ে বহুতে বিভিন্ন ধৰণে ৰিচাৰ্চ বা গৱেষণাৰ সংজ্ঞা দিয়াৰ চেষ্টা কৰিছে এনে অধ্যয়ন আৰু গৱেষণাৰ মাজত কিন্তু অলপমান হ'লে পাৰ্থক্য আছে আমি নিউজ পেপাৰ বা কিতাপ বা এনে বাহিৰা কিতাপ পঢ়িম কিন্তু গৱেষণাৰ কাৰণে যেতিয়া আমি অধ্যয়ন কৰিম সেইটোত অলপমান ডিফাৰেঞ্চ আছে ঠিক আছে সিস্টেমেটিক হ'ব লাগিব আমাৰ এটা লক্ষ্য থাকিব লাগিব যে আমি কিহৰ কাৰণে গৱেষণা কৰি আছোঁ ৰিচাৰ্চটো কিহৰ কাৰণে কৰি আছোঁ কোনো এটা বিষয়ৰ ওপৰত বা কোনো এটা প্ৰবলেম সলভ কৰাৰ কাৰণে কৰি আছোঁ বা কোনো এটা বিষয়ৰ ওপৰত কিবা নতুনকৈ জনাৰ কাৰণে আমি ৰিচাৰ্চ কৰি আছোঁ ঠিক আছে সো তোমালোকৰ আজি যেটো আমি আলোচনা কৰিম যে ৰিসাৰ্চ মেথডস গৱেষণাৰ পদ্ধতি যে এই যে মই ক'লো যে কোনো এটা বিষয়ৰ ওপৰত বা কোনো এটা প্ৰবলেম হেতু সলভ কৰাৰ কাৰণে কেনেকৈ সলভ কৰিব পাৰি হেতু কাৰণে যি প্ৰজেক্ট বা যি ধৰণৰ অধ্যয়ন কৰা হয় আৰু সেই অধ্যয়নত জড়িত বা ব্যৱহৃত যিটো প্ৰক্ৰিয়া যিবোৰ মেথডস যিবোৰ টেকনিক্স সেই বস্তুবোৰক আমি সাধাৰণতে ৰিসাৰ্চ মেথডস বুলি কম ঠিক আছে বিভিন্ন ধৰণ আছে ইয়াৰ তোমালোকে স্ক্ৰীনটোত চাইছা যে ডিউৰিং দ্য কোৰ্স অফ ষ্টাডিং এ ৰিসাৰ্চ প্ৰবলেম ইয়াতে এটা শব্দ আছে ৰিসাৰ্চ প্ৰবলেম ৰিসাৰ্চ প্ৰবলেম কি যে তোমালোকে কোনো এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিব বিচৰা প্ৰথম ষ্টেপটো কি যে আমি আইডেন্টিফাই কৰিব লাগিব আমি কিহৰ ওপৰত অধ্যয়ন কৰিম কোনটো বিষয় আমি বাছি ল'ম অধ্যয়নটো কিয় কৰিম যদি এটা বিষয়ৰ ওপৰত এটা সমস্যা ধৰা বাল্য বিবাহ এটা সমস্যা এইটোৰ ওপৰত অধ্যয়নৰ প্ৰয়োজন আছে জানো আছে কি ভাবা আছে না নাই কিয় আছে কাৰণ এই সমস্যাটো আজিলৈকে কিন্তু এতিয়ালৈকে সমাধান হোৱা নাই এটোৰ একমাত্ৰ বা সবতকে এফেক্টিভ সমাধান কি হ'ব পাৰে হেতু লৈ এতিয়াও পলিসি মেকাৰছে হওক চৰকাৰে হওক সমাজৰ লগত জড়িত সমাজ কৰ্মীসকলে হওক তেওঁলোকে এতিয়াও চিন্তা কৰি আছে সো হেতুৱে প্ৰমাণ কৰে যে ইয়াতে কিন্তু এই স্কোপটো আছে ৰিসাৰ্চৰ এটা স্কোপ আছে সো আমি আৰম্ভণিতে ৰিসাৰ্চ প্ৰবলেম এটা বাছি ল'ব লাগিব যে ক'ত গৱেষণা কৰাৰ সুযোগ আছে সম্ভাৱনা আছে তাৰ পিছত হেতু কেনেকৈ কৰিম যি মেথড যি প্ৰক্ৰিয়া সেই অধ্যয়নত আমি ব্যৱহাৰ কৰিম সেইবোৰে হ'ল ৰিসাৰ্চ মেথডস আৰু এই মেথডটো কোৱালিটেটিভ হ'ব পাৰে গুণগত হ'ব পাৰে কোৱান্টিটেটিভ সংখ্যায়নৰ জৰিয়তে হ'ব পাৰে যে আমি একদম পিওর ডেটাৰ জৰিয়তে আমি এটা প্ৰজেক্ট এটা প্ৰিপেয়াৰ কৰিলোঁ পলিসি মেকাৰছক আমি বুজাই দিলোঁ যে এইটো কৰিলে আমি প্ৰমাণ কৰি দেখাই দিলোঁ থ্ৰু আৱাৰ ৰিসাৰ্চ ঠিক আছে আৰু কি ধৰণৰ পদ্ধতি তেওঁলোকে এই মেথডটোত ইনক্লুড কৰিব পাৰি আমি সাৰ্ভে কেছ ষ্টাডি ফিল্ড ভিজিট যেটো হতে তোমালোকে আজি কৰিবা অবজাৰভেশ্যন ইণ্টাৰভিউজ ইয়াৰ বাহিৰেও আৰু বহুত আছে মেথডৰ প্ৰক্ৰিয়া কিছুমান তো অলৰেডি মই অলপমান কথা কৈছোঁ যে গৱেষণাত কি ষ্টেপছ আছে পদ্ধতি ষ্টেপ বাই ষ্টেপ আমি যাব লাগিব প্ৰথমতে আমি এৰিয়া অফ ৰিসাৰ্চ যে কোনটো বিষয়ৰ ওপৰত আমি গৱেষণা কৰিম সেইটো বাছি ল'ব লাগিব বহুত বিষয় আছে কোনো এটা সমাজৰ কোনো এটা সামাজিক সমস্যা আছে আৰু এটা কথা সদায় মনত ৰাখিবা যিহেতু তোমালোকে প্ৰজেক্ট কৰি আছা ৰিসাৰ্চৰ যেটো স্কোপ যেটো ফোকাস এটা সদায় খুব কি হ'ব অলপমান ন্যাৰো হ'ব লাগিব বিষয় বস্তুটো অলপমান স্পেসিফিক হুকিয়া হ'ব লাগিব আমি বহুত বস্তুৰ ওপৰত ৰিসাৰ্চ কৰিলে সেই ৰিসাৰ্চটো খুব এটা ডিপ নহ'ব এটা অলপমান সুপাৰফিশিয়াল আৰু উপৰি থাকি যাব সো ৰিসাৰ্চটো সদায় কি হ'ব কোনো এটা বিষয় সৰু বিষয় বাছি লৈ সেই বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিব লাগিব ঠিক আছে সো প্ৰথমতে আমি এৰিয়া অফ ৰিসাৰ্চটো বাছি ল'ম সো সামাজিক বিষয় হ'ব পাৰে কোনো ঠাইৰ অৰ্থনৈতিক বা গভৰ্ণমেণ্টৰ কোনো পলিসি ধৰা কোনোবাই অধ্যয়ন কৰিব বিচাৰে যে চৰকাৰে এটা নতুন পলিসি কাৰ্যকৰী কৰিছে তাৰ প্ৰভাৱ সেই গাঁও বা সেই এলেকাৰ মানুহৰ ওপৰত কেনেকুৱা হৈছে তো তোমালোকে ৰিসাৰ্চ এৰিয়াটো বাছি ল'লা তাৰপিছত সেকেন্ড যেটো সবতকৈ ইম্পৰ্টেণ্ট হ'ল হেতু হ'ল ৰিসাৰ্চ গ্যাপ আমাৰ ৰিসাৰ্চে সদায় কি কৰিব লাগিব অলৰেডি যেটো এক্সিস্টিং নলেজ আছে তাতে নতুন কিবা আনিব লাগিব ৰিসাৰ্চটো কেতিয়াও এনেকুৱা হ'ব নোৱাৰে যে আমাৰ আগতে যিসকলে বাল্য বিবাহৰ ওপৰত একে ধৰণৰ কথা কৈ গৈছে আমি যদি সেই একে কথাই পুনৰাবৃত্তি কৰি আওৰাই দিওঁ হেতু ৰিসাৰ্চ নহ'ব আমাৰ ৰিসাৰ্চৰ এটা গুৰুত্বপূৰ্ণ দিশ কি অলপমান নতুনত্ব কিবা এটা আনিব লাগিব ঠিক আছে সো হেতু আমি কেনেকৈ গম পাম যে কি কাম হোৱা নাই হেতু কাৰণে আমাক ৰিসাৰ্চ গ্যাপটো খুজিব লাগিব এনেকুৱা হ'ব পাৰে যে ধৰা বাল্য বিবাহৰ ওপৰত বহুত অধ্যয়ন হৈছে কিন্তু কোনো এটা বিশেষ এলেকাত এইটো অধ্যয়ন হোৱা নাই সো তোমালোকৰ ৰিসাৰ্চে বা গৱেষণাই
সেই এলেকাটোত বাল্য বিবাহ বেছি হোৱাৰ কাৰণ কি সেইটো চাই ওলাব পাৰে সেইটো হ'ব আমালোকৰ ৰিচাৰ্চ গ্যাপ গ্যাপ মানে কি যে যিটো খালী ঠাই থাকি গৈছে ৰিচাৰ্চৰ যিটো সীমাবদ্ধতা থাকি গৈছে সেইটো আমি পূৰাবলৈ চেষ্টা কৰিম তাৰপিছত ৰিচাৰ্চ কুৱেশ্যনছ আমি যে ৰিচাৰ্চ কৰিম গৱেষণা কৰিম সেই গৱেষণা কৰাৰ আগতে আমাৰ মূৰত কেইটামান প্ৰশ্ন থাকিব লাগিব হা যে আমি ফিল্ডত যোৱাৰ আগতে কি বিচাৰি যাম ফিল্ডত কিবা এটা বিচাৰিব লাগিব তেতিয়াহে নহ'লেতো আমি তাতে গৈ একদম মানে অথৈ সাগৰত পৰাৰ দৰে হ'ব ডেটাও আমি বহুত পাই যাম ডেটা কি কৰিম আমি গম নাপাম চ' ৰিচাৰ্চ কুৱেশ্যনছ খুব চিম্পল ভাষাত সদায় ৰিচাৰ্চ ডিজাইনটো সদায় ইট শুড বি ভেৰি চিম্পল ইট শুড বি ভেৰি ক্লিয়াৰ পৰিষ্কাৰ হ'ব লাগে ৰিচাৰ্চ কুৱেশ্যনছ কি হ'ব যে কোনো এটা ঠাইত বাল্য বিবাহৰ সমস্যাটো বেছি কিয় এনেকুৱা এটা চিম্পল কুৱেশ্যন হ'ব পাৰে আৰু হ'ব পাৰে যে তাতে সমস্যাটো সমাধান কি ধৰণে কৰিব সমাধান কি হ'ব পাৰে বা তাৰপিছত তাতে আৰু এটা কুৱেশ্যন এনেকুৱা হ'ব পাৰে যে তাতে বাল্য বিবাহ নিৰ্মূল কৰাত তাতে পঞ্চায়তৰ ভূমিকাটো কি এনেকুৱা চিম্পল কুৱেশ্যনছ কিছুমান আমি ল'ব পাৰোঁ তাৰপিছত অবজেক্টিভ অফ ৰিচাৰ্চ যে আমি যে গৱেষণা কৰিম আমাৰ গৱেষণাৰ লক্ষ্যটো কি এইটো বহু ক্ষেত্ৰত ৰিচাৰ্চটো আমি তোমালোকে এইটো নাভাবিবা যে কেৱল ছাত্ৰই কৰে বা PhD কৰা গৱেষকে কৰে প্ৰত্যেক ক্ষেত্ৰতে ৰিচাৰ্চ জড়িত থাকে যিবোৰ ডাঙৰ ফাণ্ডিং এজেঞ্চি আছে তেওঁলোকে বিভিন্ন ঠাইত প্ৰজেক্ট লয় একদম গ্ৰাউণ্ড লেভেলত মানুহৰ লগত কাম কৰে তাতেও কিন্তু তেওঁলোকে এই ৰিচাৰ্চটো বিচাৰে আগতে প্ৰজেক্ট প্ৰপ'জাল বিচাৰে যে ক'ত ইয়াতে প্ৰজেক্টৰ সম্ভাৱনা কি আছে সেইটো চাব তেওঁলোকে ক'ত প্ৰজেক্টটো সঁচা অৰ্থত কৰিব পৰা যাব আৰু যদি তেওঁলোকে কনভিন্স হয় যে নহয় ইয়াতে আমি এনেকৈ ফাণ্ডিং কৰিলে ইয়াতে কাম এটা হ'ব পাৰে তাতে তেওঁলোকে ফাণ্ড কৰিব তো এইটো এনেকুৱাও হ'ব পাৰে ছেকেণ্ডলি গভৰ্ণমেণ্টেও সময়ে কি কৰে এই ধৰণৰ শিক্ষাবিদক লৈ হয়তো এটা কমিটি বনাই দিলে যে আপোনালোকে চাওক আমি কি পলিচি ফৰ্মুলেট কৰিলে নাৰী শিক্ষাৰ ক্ষেত্ৰত হওক নাৰী সবলীকৰণৰ ক্ষেত্ৰত হওক আমি নতুন ষ্টেপ বা পলিচি ল'ব পাৰোঁ এওঁলোকক কিন্তু ৰিচাৰ্চ কৰি পাইলট প্ৰজেক্ট কৰি গ্ৰাউণ্ড লেভেলৰ মানুহৰ লগত আলোচনা কৰি গভৰ্ণমেণ্টক এটা পলিচি প্ৰিপেয়াৰ কৰি দিব ঠিক আছে তোমালোকে এইটো নাভাবিবা যে গৱেষণা কৰাটো মানে খুব এটা ডাঙৰ বস্তু নহয় কিন্তু খুব ইম্পৰ্টেণ্ট প্ৰত্যেকটো ক্ষেত্ৰত আৰু এটা খুব মই চিম্পল আৰু ইজি এক্সাম্পল দিম আমি চবেই নেট ইউজ কৰোঁ ইণ্টাৰনেটত ছ'চিয়েল মিডিয়াত থাকোঁ ইউটিউবত যদি যোৱা বহুত সময় কিন্তু কিছুমান ছাৰ্ভে কুৱেশ্যনছ আহে বহুত কোম্পানী ডাঙৰ কোম্পানীয়েও এই ছাৰ্ভে কুৱেশ্যনছবোৰ ইউজ কৰে নিজৰ নতুন প্ৰডাক্ট লঞ্চ কৰাৰ আগত তেওঁলোকে মাৰ্কেটটো চাই লয় যে এই প্ৰডাক্টটো আমাৰ কেনেকুৱা মানে প্ৰফিটেবিলিটি হ'ব মানুহে কি বিচাৰিছে এই ধৰণৰ বস্তুবোৰ ঠিক আছে চ' প্ৰত্যেকটো ক্ষেত্ৰতে কিন্তু কোনো ধৰণৰ ৰিচাৰ্চৰ আমি কাম দেখা পাওঁ ষ্টেজেছ কি এই যে ৰিচাৰ্চটো এইটো কিন্তু এটা ইটছ আ প্ৰচেছ এইটো এটা প্ৰক্ৰিয়া বহুকেইটা ইয়াতে মাল্টিপল ষ্টেজেছ থাকিব চ' ফাৰ্ষ্ট ষ্টেজ কি ৰিচাৰ্চ কৰাৰ কাৰণে আমি কি কৰিছোঁ আমাৰ ৰিচাৰ্চ এৰিয়া আমি বাছি লৈছোঁ ৰিচাৰ্চ গ্যাপ আমি ওলাই লৈছোঁ যে এই ক্ষেত্ৰত কাম হৈছে কিন্তু কোনো এটা ক্ষেত্ৰত কাম বাকী আছে সেইটোত আমি কিবা আমাৰ কামৰ জৰিয়তে তাতে নতুন আমি কিবা ডেটা বা ইত্যাদি আনিম তাৰপিছত আমাৰ কামটো কেনেকৈ ষ্টাৰ্ট হ'ব প্ৰথম ষ্টেপ হ'ল ডেটা কালেকশ্যন এইটো বেছিকৈ গুৰুত্বপূৰ্ণ সেইবোৰ বিষয়ৰ ওপৰত অধ্যয়ন কৰাৰ ক্ষেত্ৰত যিটোত হয়তো অলৰেডি বহুত বেছি ডেটা কালেক্ট হোৱা নাই তথ্য ডেটা কালেকশ্যন কেনেকুৱা হ'ব পাৰে প্ৰাইমাৰী হ'ব পাৰে যে তোমালোকে যে আজি ফিল্ড ভিজিটত যাবা ফিল্ড ভিজিটৰ পৰা ডাইৰেক্টলি তোমালোকে যিখিনি ডেটা পাবা সেইবোৰক কি ক'ম প্ৰাইমাৰী ডেটা ক'ম আৰু ছেকেণ্ডাৰী ডেটা কি হ'ব ছেকেণ্ডাৰী ডেটা হ'ল অলৰেডি ধৰা কিতাপ জাৰ্নাল নিউজ পেপাৰ ৰিপৰ্টছ এইবোৰ হ'ব ছেকেণ্ডাৰী ডেটা যিবোৰ অলৰেডি কোনো মানুহে কালেক্ট কৰিছে কিন্তু তোমালোকে যিটো গ্ৰাউণ্ড লেভেলৰ পৰা ফিল্ড ভিজিটৰ জৰিয়তে কালেক্ট কৰিবা সেইবোৰ হ'ল প্ৰাইমাৰী ডেটা চ' আমাৰ ফাৰ্ষ্ট ষ্টেজ হ'ল যিটো বিষয়ৰ ওপৰত আমি গৱেষণা কৰিব বিচাৰোঁ সেই বিষয়ৰ লগত জড়িত আমি ডেটাখিনি কালেক্ট কৰিম ছেকেণ্ড কি সেই ডেটাটো এনালাইজ কৰিম যে কি পালোঁ আমি এইখিনি ঠাইত যদি মই বাল্য বিবাহৰে উদাহৰণটো লওঁ যে আমি সাক্ষৰতাৰ হাৰটো কেনেকুৱা সেইখন গাঁৱত সাক্ষৰ মানুহ কিমান চ' এই বস্তুবোৰ আৰু আমি ট্ৰেণ্ড এটা চাব লাগিব যে সাক্ষৰতাৰ হাৰ কম হোৱাৰ কাৰণে তাতে বাল্য বিবাহৰ কেছেছ বেছি নেকি আমি দেখাব পাৰোঁ নেকি থ্ৰু ডেটা এই ৰিলেশ্যনটো ঠিক আছে সেইটো ট্ৰাই কৰিব লাগিব এনালাইজ কৰাৰ সময়ত আমাৰ এই ডেটাটো এই ৰিলেশ্যনশ্বিপটো আমাৰ চাব লাগিব থাৰ্ড ষ্টেজ কি যদিও আমি ছ'চিয়েল ছায়েন্সৰ ষ্টুডেণ্ট ছায়েন্সৰ মানুহে কি কৰিব তেওঁলোকে লেবৰেটৰীত যেতিয়া কোনো এটা এক্সপেৰিমেণ্ট কৰে তেওঁলোকৰ এক্সপেৰিমেণ্টটোৰ একুৰেচিটো কি
যে পৃথিৱীৰ যিকোনো ঠাইত সেই একে কণ্ডিশ্যনত যদি সেই একে এক্সপেৰিমেণ্ট কৰা হয় ৰিজাল্টটো কি হ'ব একে হ'ব না বেলেগ হ'ব একে হ'ব না বেলেগ হ'ব লেবৰেটৰীত যদি একদম কণ্ট্ৰলড কণ্ডিশ্যনত কোনো এটা এক্সপেৰিমেণ্ট কৰা হয় আৰু সেই একে এক্সপেৰিমেণ্ট যদি আমেৰিকাত কৰে সেই একে কণ্ডিশ্যনত ৰিজাল্টটো বেলেগ হ'ব না একে হ'ব একে হ'ব লাগিব যদি একে নহয় তেতিয়াহ'লে সেই ৰিজাল্ট সেই এক্সপেৰিমেণ্টটো অথেণ্টিক নহয় এইটো ফেইলিয়ৰ এতিয়া ছ'চিয়েল ছায়েন্সত এই ধৰণৰ আমি একিউৰেচিটো তেনেকৈ আমি ক্লেইম কৰিব নোৱাৰোঁ কিন্তু আমাৰ যিবোৰ ফাইণ্ডিংছ সেইটো যদি বেলেগ কোনো ঠাইত ৰেপ্লিকেবল নহয় আমি যদি টেষ্ট কৰিব নোৱাৰোঁ সেইটোতো আমাৰ গৱেষণাৰ বৰ বেছি এটা কিন্তু ভেলু নাথাকিব গৱেষণাটো কাকতালীয় ঘটনা নহয় ইটছ নট এ কোইনচিডেন্স যে কোনো এটা ঠাইত কোনো বস্তু মিলি গৈছে ঘটনা এটা হৈ গৈছে নহয় সেই ছেইম কণ্ডিশ্যন যদি আমি বেলেগ ঠাইত চাওঁ তাতেও সেই চিমিলাৰ ৰিজাল্টছ আমি পাব লাগিব তেতিয়াহে আমাৰ গৱেষণাৰ এটা ভেলু থাকিব ঠিক আছে আৰু আমি ক্লেইম কৰিব পাৰোঁ যে নহয় এইটো আমি এই যে কোৰিলেশ্যনটো যে ওলাইছোঁ যে সাক্ষৰতাৰ হাৰ কম হোৱাৰ ফলত বাল্য বিবাহৰ সমস্যাটো বেছি হৈছে এইটো তেনেকুৱা গাঁও এৰিয়া য'ত সাক্ষৰতাৰ হাৰ কম প্ৰত্যেকটো ক্ষেত্ৰতে এইটো আমি দেখা পাওঁ সাধাৰণতে সঁচা অ'কে চ' এইটো আমাৰ দেখাব লাগিব তেতিয়াহে আমাৰ ৰিচাৰ্চটো ছিষ্টেমেটিক হ'ব আৰু ৰিচাৰ্চৰ যিটো আমাৰ ফাইণ্ডিংছ সেইটো কিবা এটা ভেলু থাকিব এতিয়া কি কি মেথডছ ইউজ হয় ৰিচাৰ্চৰ ক্ষেত্ৰত অলৰেডি মই কৈছোঁ ইণ্টাৰভিউজ ব্যক্তিগতভাৱে সাক্ষাৎকাৰ লোৱা হয় ইণ্টাৰভিউটো ষ্ট্ৰাকচাৰ্ড হ'ব পাৰে যে ধৰা তোমালোকে একদম লিখি লৈছা প্ৰশ্ন অলৰেডি কালেক্ট কৰিছা নাম ঠিকনা ব্যক্তিজনৰ যিটো বিষয়ৰ ওপৰত কুৱেশ্যন কৰিবা প্ৰত্যেকটোৰ ক্ষেত্ৰত থাকিল কুৱেশ্যনছ আনষ্ট্ৰাকচাৰ্ড হ'ব পাৰে যে তোমালোকৰ তেনেকুৱা লিখিত কুৱেশ্যনেয়াৰ নাই কিন্তু তোমালোকে কথা ইণ্টাৰেকশ্যনৰ মাজতে এজন ব্যক্তিৰ পৰা যিখিনি জানিবলগীয়া ইণ্টাৰেকশ্যনটো কৰিলা যেতিয়া কুৱেশ্যনেয়াৰ ইউজ কৰিবা ষ্ট্ৰাকচাৰ্ড কুৱেশ্যনেয়াৰ মানে তোমালোকে প্ৰত্যেকজন ইণ্টাৰভিউৱীক একে কুৱেশ্যন কৰিবা তেতিয়া সদায় নিয়ম হ'ল ৰিচাৰ্চৰ তোমালোকে যিটো প্ৰজেক্ট কৰিবা তাতে সেই কুৱেশ্যনেয়াৰটো কিন্তু গাঁঠি দিব লাগিব যে আমি এই কুৱেশ্যনেয়াৰটো ইউজ কৰিছোঁ ছেকেণ্ড হ'ল যিবোৰ ছাৰ্ভেছৰ এটা এক্সাম্পল যিটো জৰীপ চেঞ্চাছ কৰে বা ইলেকশ্যনৰ আমাৰ ইলেকশ্যন আহি আছে ইলেকশ্যনৰ ৰিজাল্ট ইলেকশ্যনৰ পিছতে এক্সিট পল আৰম্ভ হ'ব সেই এক্সিট পলবোৰ দেখুৱাৰ কাৰণেও কি কৰে তেওঁলোকে কিন্তু এই ছাৰ্ভেটোৱে কৰে মানুহৰ মাজত যাব মানুহৰ মতামত ল'ব এটা চেম্পল ল'ব সেই চেম্পলৰ মতামতটোত ল'ব যে কাক ভোট দিছে কোনে জিকিব পাৰে এই ধৰণৰ ডেটাৰ ওপৰত তেওঁলোকে এক্সিট পলে আমাৰ মানে সম্ভাৱ্য ৰিজাল্ট দিয়ে অ'কে সেইটো এটা এক্সাম্পল ছাৰ্ভে ফ'কাছ গ্ৰুপ ষ্টাডি কি হয় কোনো এটা বিষয় যদি আমি বাছি লওঁ তাৰ দ্বাৰা প্ৰভাৱিত যিটো কমিউনিটি যিটো গ্ৰুপ কেৱল তেওঁলোকৰ লগতে আলোচনা কৰা এইটো হ'ল ফ'কাছ গ্ৰুপ ষ্টাডি এক্সপেৰিমেণ্টছ যিটো লেবৰেটৰীত কৰা হয় কেছ ষ্টাডিজ কোনো এটা বিষয় কোনো এটা ঘটনাৰ বিষয়ে আমি অধ্যয়ন কৰিব বিচাৰোঁ আৰু কেছ ষ্টাডিৰ এটা বৈশিষ্ট্য কি এইটো অভাৰ এ পিৰিয়ড অফ টাইম আমি ষ্টাডি কৰিব লাগিব ঠিক আছে চ' ঘটনা এটা কিয় ঘটিছে তাৰপিছত তাৰ আগৰ কণ্ডিশ্যনছখিনি জানিব লাগিব ঘটনাটোৰ বিষয়ে আমি আলোচনা কৰিব লাগিব তাৰপিছত তাৰ প্ৰভাৱ ইম্পেক্ট যিটো আৰু কেছ ষ্টাডিজৰ সময়ত আমাৰ সদায় চ'ৰ্চটো মাল্টিপল চ'ৰ্চ হ'ব অবজাৰভেশ্যনেল ষ্টাডিজ আছে কিছুমান আৰু আছে আজিকালি এইটো বহুত কৰে বহুতে অনলাইন ডেটা কালেকশ্যন উইথ দ্য হেল্প অফ গুগল ফৰ্ম এণ্ড অল আজিকালি ডেটাৰ সমস্যাটো বহুখিনি কমি গৈছে ঠিক আছে ইউজিং গুগল ডেটা তেওঁলোকে অনলাইন ডেটা কালেকশ্যনো কৰে চ' আমি অলৰেডি ইয়াৰ আগৰ শ্লাইডত ৰিচাৰ্চ মেথডছবোৰ আলোচনা কৰিলোঁ মেথডলজি হ'ল এই যে মেথডছবোৰ প্ৰক্ৰিয়াবোৰ এইবোৰৰ ছিষ্টেমেটিক ইমপ্লিমেণ্টেশ্যন বা ছিষ্টেমেটিকভাৱে কাৰ্যকৰী কৰা ফিল্ডত গৈ চ' মেথডলজিৰ এতিয়া আৰু কিছুমান বস্তু আমাৰ মূৰত ৰাখিব লাগিব আৰু ইয়াতে আচলতে গৱেষণাৰ যিটো গুৰুত্ব সেইটো আৰু স্পষ্ট হৈ পৰে যে গৱেষণা কেতিয়াও ভেকুৱামত নহয় কিন্তু মানে কি কয় ভেকুৱামৰ ঠিক অসমীয়া মোৰ ৱৰ্ডটো মনত অহা নাই কিন্তু গৱেষণাৰ সদায় এটা থিয়ৰিটিকেল পাৰ্চপেক্টিভো থাকে ঠিক আছে তাত্ত্বিক দৃষ্টিভংগী যে কোন থিয়ৰিটিকেল পাৰ্চপেক্টিভ লৈ আমি গৱেষণাৰ পিনে আগবাঢ়ি আছোঁ কিছুমান মই পপুলাৰ কিছুমান থিয়ৰিটিকেল পাৰ্চপেক্টিভৰ বিষয়ে তোমালোকক ইয়াতে আলোচনা কৰিছোঁ ইয়াৰ বাহিৰেও আৰু বহুত কেইটামান আছে ফেন'মেনলজি বহুত কিবা কিবি আছে চ' ক্ৰিটিকেল থিয়ৰী যে সাধাৰণতে আগত যদি আমি ইতিহাসৰ অধ্যয়ন চাওঁ আমি ইতিহাস পঢ়িলে কাৰ বিষয়ে পঢ়োঁ ৰজা মহাৰজাৰ বিষয়ে পঢ়োঁ শাসকৰ বিষয়ে পঢ়োঁ নে সাধাৰণ মানুহৰ বিষয়ে পঢ়োঁ কাৰ বিষয়ে পঢ়োঁ ৰজা মহাৰজাৰ বিষয়ে পঢ়োঁ আৰু আমাৰ একাউণ্টবোৰ কি
যে সেই ৰজাৰ কোৰ্টৰ যিজন কোৰ্ট হিষ্টৰিয়ান তেওঁ এই ৰজাৰ কাম কাজ ৰেকৰ্ড কৰিছে সেইটোৱে আমি ইতিহাস হিচাপে পঢ়োঁ সেইটো আছিলে ডমিনেণ্ট ডিছক'ৰ্ছ ক্ৰিটিকেল থিয়ৰীয়ে কি কৈছে যে নহয় এই যে গতানুগতিকভাৱে চলি থকা যিবোৰ ধাৰণা সেইবোৰক মানে চেলেঞ্জ কৰি তলৰ পৰা এটা নতুন ধাৰণা দিয়াৰ চেষ্টা কৰে ইয়াৰ আমি বহুত এক্সাম্পল পাইছোঁ ক্ৰিটিকেল থিয়ৰীৰ ভাল এক্সাম্পল হ'ল মাৰ্কছিষ্ট থিয়ৰী মাৰ্কছবাদী ধাৰণাই এই মানে গতানুগতিকভাৱে চলি থকা ধাৰণাবোৰক ক্ৰিটিচাইজ কৰে ছাবল্টাৰ্ণ থিয়ৰী খুব ইম্পৰ্টেণ্ট যিটো ইতিহাসৰ অধ্যয়নত কি কৰিছে মই ক'লোঁ যে আগত সাধাৰণতে ইতিহাসটো কাৰ দৃষ্টিভংগীৰ পৰা আমি চাইছোঁ ৰজা মহাৰাজাৰ দৃষ্টিভংগীৰ পৰা ছাবল্টাৰ্ণ থিয়ৰিষ্ট বা ছাবল্টাৰ্ণ হিষ্টৰিয়ানছে কি কৈছে যে নহয় আমি ইতিহাসটো সাধাৰণ মানুহৰ দৃষ্টিভংগীৰ পৰা অধ্যয়ন কৰা উচিত তাৰপিছত তেওঁলোকে একদম পিপলছ হিষ্ট্ৰী বোলা এটা ডাঙৰ এটা দীঘলীয়া ছিৰিজ ওলাইছে যে সেই সময়ৰ সাধাৰণ মানুহবোৰৰ ওপৰত ৰজা মহাৰজাই যি ধৰণৰ পলিচি লৈছিল তাৰ প্ৰভাৱ কি আছিল তাৰপিছত ফেমিনিষ্ট ষ্টাডি নাৰীবাদী বহু বছৰ ধৰি বহু শতিকা ধৰি 17th centuryৰ আগলৈকে নাৰী পুৰুষৰ মাজ মানে সমান নহয় এই ধাৰণাটোকতো কোনো চেলেঞ্জ কৰা নাছিলে 17th centuryৰ পিছতহে তেওঁলোকে এই পূৰ্বানুমানবোৰক চেলেঞ্জ কৰা আৰম্ভ কৰিলে যে নহয় তেওঁলোকে সমান কাৰণ সেইকাৰণে সমান অধিকাৰ দিয়া উচিত তো ফেমিনিষ্ট ষ্টাডিজটো এটা এক্সাম্পল চ' তোমালোকে যেতিয়া গৱেষণা কৰিবা এই বস্তুবোৰ অলপমান মূৰত ৰখাটো উচিত যে একচুৱেলি কি কৰিব বিচাৰোঁ আৰু সেইটোৰ লগত আমাৰ এই থিয়ৰিটিকেল ধাৰণাবোৰৰ কিবা মিল আছে না নাই ঠিক আছে সাধাৰণতে চাবা কোনো না কোনো থিয়ৰিটিকেল কিহৰ লগতে থাকে আচলতে এথন'গ্ৰাফি এন্থ্ৰপলজিষ্টবোৰে এইটোৱে বেছিকৈ ইউজ কৰে এইটো কি হয় যে ধৰা কোনো এজন মানুহে এটা গাঁৱৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছে হা তো তেওঁ কেনেকৈ কৰিব এথন'গ্ৰাফাৰ্ছে কি কৰে সেই গাঁৱত গৈ 6 মাহৰ কাৰণে তাতে থাকিব সেই মানুহবোৰৰ দৈনন্দিন জীৱন তেওঁলোকৰ কৰ্মৰাজি সেইটো অধ্যয়ন কৰিব কিন্তু ইয়াতে এটা কথা মনত ৰাখিবা এই ৰিচাৰ্চ মেথডটো ষ্ট্ৰাকচাৰ্ড নহয় মানে তেওঁ আগতে ধৰি নলয় যে মই সেই গাঁৱত গৈ এইটো কৰিম নহয় তেওঁ তাতে গৈ কেৱল অবজাৰ্ভ কৰিব আৰু কোনো ইণ্টাৰভেনশ্যন নকৰিব বুজিছা যে তাতে গৈ চাই আছে যে জনজাতীয় কোনো এটা ধৰা তোমাৰ ধৰা কালচাৰেল বস্তু তেওঁৰ ভাল নালাগিব পাৰে কিন্তু তাতে তেওঁ ইণ্টাৰভিন কৰিব নোৱাৰিব হস্তক্ষেপ কৰিব নোৱাৰিব চ' তেওঁ কেৱল কি কৰিব অবজাৰ্ভ কৰিব আৰু নিজৰ যিটো অবজাৰ্ভেশ্যন যিটো চাব সেই গাঁৱত সেইটো তেওঁ ৰেকৰ্ড কৰিব আছে ছাৰ্ভে অলৰেডি মই কৈছোঁ ডেটা কালেক্ট কৰা হ'ব পাৰ্টিকুলাৰ ইছ্যুৰ ওপৰত ষ্ট্ৰাকচাৰ্ড আনষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউজৰ জৰিয়তে কেছ ষ্টাডি যিটো অলৰেডি কৈছোঁ যে মাল্টিপল চ'ৰ্চেছ তেওঁলোকে ইউজ কৰিব ইণ্টাৰভিউজ হ'ব পাৰে ডকুমেণ্টছ নিউজ পেপাৰ ৰিপৰ্টছ গভৰ্ণমেণ্ট ৰিপৰ্টছ এই ধৰণৰ বস্তুবোৰ লেবৰেটৰী এক্সপেৰিমেণ্ট কি হয় য'ত কণ্ট্ৰলড এটমছফিয়াৰত এক্সপেৰিমেণ্টবোৰ কেৰি আউট কৰা হয় কণ্ট্ৰল এটমছফিয়াৰ মানে কি চাইণ্টিষ্টে সেই পৰিৱেশটো কণ্ট্ৰল কৰিব পাৰে তাৰ অপজিট ফিল্ড এক্সপেৰিমেণ্ট কি তাতে কিন্তু চাইণ্টিষ্টে মানে পৰিৱেশটো কণ্ট্ৰল কৰিব নোৱাৰে ঠিক আছে ভেৰিয়েবলছবোৰ কণ্ট্ৰল কৰিব নোৱাৰে এইটো এটা ইণ্টাৰেষ্টিং কনচেপ্ট এইটো হ'ল একশ্যন ৰিচাৰ্চ মই এথন'গ্ৰাফি কি ক'লোঁ যে ৰিচাৰ্চাৰজনে কোনো ধৰণৰ হস্তক্ষেপ নকৰিব একশ্যন ৰিচাৰ্চে বেলেগ কথা কয় একশ্যন ৰিচাৰ্চে কি ক'ব যে প্ৰেক্টিকেলি গ্ৰাউণ্ড লেভেলত যদি কোনো মানুহে কাম কৰি আছে ৰিচাৰ্চাৰে গৈ তেওঁলোকৰ লগত কাম কৰিব কাম কৰি সেই প্ৰজেক্টটোৰ সম্ভাৱনাখিনি চাব যে এই প্ৰজেক্টটো আমি আৰু মাল্টিপল লেভেল বা ডাঙৰ লেভেলত কৰিব পাৰোঁ নেকি আছে সেইটো হ'ল একশ্যন ৰিচাৰ্চ তাৰপিছত যিটো বিশ্লেষণাত্মক আৰু আৰ্গুমেণ্টেটিভ ৰিচাৰ্চ আছে এইটো নতুন থিয়ৰিজ আৰু আইডিয়াজ জেনেৰেট কৰাৰ কাৰণে হয় ঠিক আছে ছ'চিয়েল ছায়েন্সত এইটো বহুত বেছি ইউজ কৰা হয় চ' আমি আগতে আলোচনা কৰিছোঁ যে কোৱালিটেটিভ আৰু ব্ৰডলি ৰিচাৰ্চটো কোৱালিটেটিভ বা কোৱান্টিটেটিভ হয় চ' কোৱালিটেটিভে কি কৰিব বিশ্লেষণাত্মক হয় তথ্য বা ডেটাৰ ওপৰত নিৰ্ভৰশীল কম হয় ছেকেণ্ডেৰী ডেটা তেওঁলোকে ইউজ কৰিব আৰ্গুমেণ্টছ আৰু ৰিজনিং ইউজ কৰিব আৰু ইণ্টাৰেক্টিভ প্ৰচেছ যিটো ছাবজেক্টক তেওঁ ষ্টাডি কৰিব সেই ছাবজেক্টৰ লগত ইণ্টাৰেকশ্যন সাক্ষাৎকাৰে হওক তেওঁলোকৰ বিষয়ে ছাৰ্ভে ইত্যাদিৰ জৰিয়তে হওক বা পাৰ্টিচিপেণ্ট অবজাৰ্ভেশ্যন হিচাপেও তেওঁ তাতে থাকি বস্তুখিনি তেওঁ অধ্যয়ন কৰিব অলৰেডি আমি আলোচনা কৰিছোঁ যে এথন'গ্ৰাফি এটা এক্সাম্পল কোৱালিটেটিভ ৰিচাৰ্চ এইবোৰ চব কোৱালিটেটিভ ৰিচাৰ্চ যিবোৰ তোমালোকেও কৰিবা সেইবোৰ মষ্টলি কোৱালিটেটিভ ৰিচাৰ্চ হ'ব গ্ৰাউণ্ডেড থিয়ৰী এইটো এটা ইণ্টাৰেষ্টিং বস্তু যে আমি কোনো পূৰ্বানুমান লৈ ফিল্ডত নাযাম তোমালোকে যেতিয়া ফিল্ড ভিজিটত যাবা
আগতে কোনো ধৰণৰ পূৰ্বানুমান নিজৰ মনত নাৰাখিবা যে এই ঠাইটো এনেকুৱাই ইয়াতে গ'লে আমি এইটোৱে পাম নহয় ৰিচাৰ্চাৰ সদায় এটা ক্লিন স্লেটৰ দৰে আৰম্ভ কৰিব লাগিব নিজৰ ৰিচাৰ্চৰ কামখিনি যে আমি ফিল্ডে আমাক কি দিয়ে আমি সেইটো চাম আমি ফিল্ডত কিবা বিশেষ বস্তু সেইটোৱে বিচাৰি যাম আৰু সেইটোৱে বিচাৰি লৈ আহিম নহয় চ' ফিল্ডে আমাক কি দিয়ে সেই ফিল্ডৰ ওপৰত ভিত্তি কৰি আমি থিয়ৰাইজ কৰাৰ চেষ্টা কৰিম আছে কেছ ষ্টাডি আছে নেৰেটিভ এনালিচিছ এইটো খুব ইণ্টাৰেষ্টিং এইটো তোমাৰ মানে হিষ্ট্ৰীত এই বস্তুবোৰ বহুত ইউজ হৈছে এইটো অ'ৰেল ট্ৰেডিশ্যন যে মানুহৰ আমি জানো যে মধ্যযুগে কোৱা সেই সময়ত শিক্ষাৰ প্ৰসাৰটো বহুত কম আছিল আৰু ৰেকৰ্ডেড হিষ্ট্ৰী আমি ক'ত পাওঁ কাৰ পাওঁ যিসকল শিক্ষিত আছিলে যিটো অলৰেডি যিটো প্ৰব্লেম কিয় হৈছে যে ৰজা বা শাসকৰ হিষ্ট্ৰীটোৱে আমি পাওঁ তেওঁলোকে কোৰ্ট হিষ্টৰিয়ান আছিলে সাধাৰণ মানুহ শিক্ষিত নাছিলে তেওঁলোকে নিজৰ হিষ্ট্ৰীটো তেনেকৈ ৰেকৰ্ড কৰা নাই কিন্তু বহুত এনেকুৱা ট্ৰেডিশ্যন আছে যে মৌখিক গল্প যিবোৰ ফ'ক টেলছ সেই ফ'ক টেলছৰ জৰিয়তেও কিন্তু মানুহৰ বিষয়ে বা সেই সময়ৰ ইতিহাসৰ বিষয়ে বহুত বস্তু জনা যায় চ' এতিয়া বহু ক্ষেত্ৰত ৰিচাৰ্চত এই অ'ৰেল হিষ্ট্ৰী অ'ৰেল ট্ৰেডিশ্যনটোও ইউজ হয় ইয়াৰ এটা খুব ধুনীয়া এক্সাম্পল হ'ল উৰ্বশী বুটালিয়াই এখন কিতাপ লিখিছে দ্য আদাৰ ছাইড অফ চাইলেন্স তাতে তেওঁ কি কৰিছে আমি দেশ স্বাধীনতাৰ বিষয়ে যিমানখিনি জানো দেশ বিভাজনৰ বিষয়ে কিন্তু সিমান নাজানো জানিলেও আমি দেশ বিভাজনত সাধাৰণ মানুহৰ কেনেকুৱা অৱস্থা হৈছিলে সেইটো বৰ বেছি আমি অৱগত নহয় চ' উৰ্বশী বুটালিয়াই নিজৰ কিতাপখনত কি কৰিছে এই টেকনিকটো ইউজ কৰিছে অ'ৰেল হিষ্ট্ৰী যে সেই দেশ বিভাজনৰ পিছত মানুহবোৰ যিবোৰ পৰিয়ালবোৰ বিভাজিত হৈ গৈছিলে বা সেইফালৰ পৰা এইফালে ৰেফিউজি হিচাপে আহিছিলে তেওঁলোকৰ একোজনৰ কাহিনী বা কেতিয়াবা এনেকুৱা বিয়া হৈছিল তাতে মানে এই দেশৰ মানুহ বেলেগ দেশৰ মানুহৰ লগত বিয়া হৈছিলে বাচ্চা সন্তান জন্ম হৈছিলে সেই সন্তানবোৰৰ কাহিনীবোৰ ঠিক আছে সেই কাহিনীবোৰৰ জৰিয়তে তেওঁ ইতিহাসৰ এটা বেলেগ দিশ আমাক দেখুৱাৰ কিন্তু চেষ্টা কৰিছে ঠিক আছে এইবোৰ বৰ বেছি ৰেকৰ্ডেড নাই চ' এইটো এটা ইণ্টাৰেষ্টিং মেথড কোৱান্টিটেটিভ হ'ল ফেক্ট ড্ৰিভেন তথ্যভিত্তিক আছে চ' তোমালোকে যেতিয়া যিহেতু ফিল্ড ভিজিটত যাবা এই কিছুমান বস্তু তোমালোকে অলপমান চাব লাগিব ৱেন ইউ উইল ডিজাইন দ্য ৰিচাৰ্চ অলৰেডি আমি অলপমান আলোচনা কৰিছোঁ যে আইডেণ্টিফাইং দ্য ৰিচাৰ্চ প্ৰব্লেম যিটো ফিল্ডত যাবা তাতে কি ধৰণৰ সমস্যা আছে কোন ক্ষেত্ৰত তাতে গৱেষণাৰ প্ৰয়োজন আছে সেইটো ফাৰ্ষ্ট অফ অল আইডেণ্টিফাই কৰিব লাগিব ছেকেণ্ডলি এটা লিটাৰেচাৰ ৰিভিউ কৰিব লাগিব আমি যে ৰিচাৰ্চ গেপ আছে সেইটো কেনেকৈ গম পাম লিটাৰেচাৰ ৰিভিউৰ জৰিয়তে গম পাম লিটাৰেচাৰ ৰিভিউ মানে কি শুনা এনেকুৱা কোনো বিষয় নাই য'ত একেবাৰে গৱেষণা হোৱা নাই খুব ৰেয়াৰ প্ৰত্যেকটো বিষয়ত আমাৰ আগতেও বহুতে অধ্যয়ন কৰিছে লিখা মেলা কৰিছে লিটাৰেচাৰ ৰিভিউ হ'ল এই যে আগতে লিখা মেলা হৈছে সেই বিষয়বোৰৰ এটা থুলমূলীয়া এটা অধ্যয়ন আৰু লিটাৰেচাৰ ৰিভিউৰ পৰা আমি ৰিচাৰ্চ গেপটো গম পাম যে এই বিষয়ৰ ওপৰত অলৰেডি বহুত কাম হৈছে কিন্তু এটা দিশ পাইছোঁ য'ত কাম হোৱা নাই য'ত আমি কাম কৰিব পাৰোঁ তাৰপিছত ৰিচাৰ্চ অবজেক্টিভছ ৰিচাৰ্চ কুৱেশ্যনছ আৰু হাইপথেচিছ এটা হাইপথেচিছৰ এটা সাধাৰণতে ৰিচাৰ্চত প্ৰয়োজন এটা থাকে হাইপথেচিছটো কি এক্সেক্টলি কিন্তু পূৰ্বানুমান নহয় পূৰ্বানুমান হ'লে হ'ব এইটো প্ৰেজুডাইজ হৈ যাব যে তুমি মনত এটা বায়াছ লৈ গৈ আছা যে গাঁৱৰ মানুহ এনেকুৱা সেইকাৰণে গাঁৱত এইটো হয় এই প্ৰেজুডাইজটো নাৰাখিবা কিন্তু হাইপথেচিছ যে যিহেতু আমি অলৰেডি এটা লিটাৰেচাৰ ৰিভিউ কৰিম আমাৰ এটা থুলমূল এটা আইডিয়া হ'ব বিষয়ৰ ওপৰত তেতিয়া সেইটোৰ ভিত্তিত আমি এটা হাইপথেচিছ এটা প্ৰিপেয়াৰ কৰিব পাৰোঁ আৰু ফিল্ডত গৈ ডেটা কালেক্ট কৰি আমি এই হাইপথেচিছটো টেষ্ট কৰিম আইদাৰ সেই হাইপথেচিছটো সঁচা প্ৰমাণিত হ'ব নহ'লে এইটো মিছা বুলি প্ৰমাণিত হ'ব দেট উইল বি দ্য ফাইণ্ডিং অফ ইয়ৰ ৰিচাৰ্চ প্ৰজেক্ট চ' তাৰপিছত কি হ'ব কালেকশ্যন অফ ডেটা ফিল্ডত যাবা তোমালোকে ডেটা কালেক্ট কৰিবা অলৰেডি যিটো মই মেথড যিবোৰ আলোচনা কৰিছোঁ সেইবোৰৰ থ্ৰুতে মেথডছ তোমালোকে ইউজ কৰিবা সেই মেথডছবোৰ ডেটা কালেক্ট কৰাৰ কাৰণে ডেটাটো এনালাইচিছ কৰিবা সেই ডেটাৰ ভিত্তিত তোমালোকে হাইপথেচিছটো টেষ্ট কৰিবা যে আমি যিটো হাইপথেচিছেৰে আৰম্ভ কৰিছিলোঁ সেইটো সঁচা প্ৰমাণিত হৈছে নে হোৱা নাই আৰু সেইটোৰ ভিত্তিত তোমালোকে ৰিপৰ্টটো প্ৰিপেয়াৰ কৰিবা ঠিক আছে চ' ৰিচাৰ্চ আমি অলৰেডি যদিও আৰু এটা বস্তু যিটো তোমাৰ ডেটা কালেকশ্যনত যিটো হয় মই খুব চিম্পল কৰি কৈ দিছোঁ ইয়াতে আচলতে ইয়াৰ ভিতৰত বহুত ভাগ থাকে কিন্তু মই অলপমান চিম্প্লিফাই কৰি দিছোঁ যে আমি ডেটা কেনেকৈ কালেক্ট কৰিম এটা গাঁৱত গৈছা তাতে ধৰা 1000 পৰিয়াল আছে ত' 1000 পৰিয়ালক ইণ্টাৰভিউ কৰিবা নেকি তুমি জানিব বিচাৰা যে গাঁৱত যিটো জল জীৱন মিছন
চৰকাৰে আৰম্ভ কৰিছে সেইটোৰ প্ৰভাৱ সাধাৰণ গাঁৱৰ মানুহৰ ওপৰত কেনেকুৱা হৈছে। চ' সেইটোৰ কাৰণে আমি কি কৰিম, আমি এটা চেম্পল ল'ম যে 1000 ঘৰৰ ভিতৰত আমি 250 ঘৰক আমি ষ্টাডি কৰিম। এতিয়া 250 ঘৰটো কেনেকুৱা হ'ব, আমি কেনেকৈ চিলেক্ট কৰিম। যদি আমি কি কৰোঁ যে কোনো এটা ঠাইৰে গাঁও 250 ঘৰ ল'লোঁ, হয়তো সেই ঠাইত প্ৰজেক্টটো খুব ভালকৈ কাৰ্যকৰী হৈছে, সেই ঠাইৰ মেম্বাৰজনে কামটো ভাল কৰিছে, আৰু আমি সেই 250 ঘৰৰ ইণ্টাৰভিউ লৈ আহি আমি ক'লোঁ যে নাই খুব ভাল হৈছে, কিন্তু আমি 750 ঘৰক বাদ দিলোঁ আৰু হয়তো তাতে কামটো বৰ ভাল হোৱা নাই, তেনেহ'লে আমাৰ ৰিচাৰ্চৰ যিটো ফাইণ্ডিং সেইটো অথেণ্টিক হ'ব নেকি, সঁচা হ'ব নেকি, নহ'ব। সেইকাৰণে তাতে কি কৰে, তোমাৰ প্ৰবেবিলিটি চেম্পলিং আমি তাতে কৰিব পাৰোঁ। তাতে আমি কি কৰিম, ঘৰৰ এটা লিষ্ট ল'ম, লিষ্ট লৈ এভৰি 3rd হাউচ বা এভৰি 5th হাউচ আমি ধৰা চিলেক্ট কৰিলোঁ যে 1000 ঘৰৰ ভিতৰত এভৰি 5th হাউচ আমি চিলেক্ট কৰি 250টা ঘৰৰ আমি ইণ্টাৰভিউ ল'ম। ইয়াতে কি হ'ব, ইয়াতে আমি আগতীয়াকৈ নাজানো যে সেইটো কাৰ ঘৰ হ'ব, তেওঁলোকে জল জীৱন মিছনৰ পৰা উপকৃত হৈছে নে বঞ্চিত হৈছে, এইটো আমি কিন্তু একদম নাজানো। ইয়াৰ ফলত কি হ'ব, আমি যিটো পিকচাৰ পাম সেইটো মোৰ বেলেঞ্চড হ'ব। এইটো ছেকেণ্ডলি, কিন্তু বহুত ক্ষেত্ৰত কি হয় সেইটো ছাকচেছফুল নহয়। কিছু কিছু ক্ষেত্ৰত নন প্ৰবেবিলিটি চেম্পলিং যিটো আমি কৰোঁ যে কনচিয়াছলি, সেইখিনি ঘৰৰে আমি অধ্যয়ন কৰিব লাগিব, যিখিনি মানে সেইটো আমি ৰেণ্ডমলি ল'ব নোৱাৰোঁ। ফৰ এক্সাম্পল, যদি তুমি গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালবোৰৰ অৱস্থাৰ বিষয়ে জানিব বিচাৰা, সেইটো জানিবলৈ হ'লে তুমি প্ৰথমতে কোনটো এৰিয়া ল'ব লাগিব, অলৰেডি আমি বাছি ল'ব লাগিব নহয় যে কোনবোৰ এলেকাত গৰাখহনীয়া হৈছে। সেইটো আমি চহৰৰ ভিতৰৰ পৰা ৰেণ্ডম চেম্পলিং বা চেম্পল ল'লে লাভ হ'ব নেকি। এতিয়া মোক সুধিলে গৰাখহনীয়াই মোৰ কোনো সমস্যা কৰা নাই, তেতিয়াহ'লে মোৰ ডেটা ল'লেতো ক'ব যে নাই কোনো এইটো প্ৰব্লেমে নহয়। তো এই ধৰণৰ বিষয়ৰ ওপৰত আমি কি কৰিম, নন প্ৰবেবিলিটি চেম্পলিং মানে বা ক্লাষ্টাৰ চেম্পলিং ল'ম, যে আমি ক্লাষ্টাৰ কিছুমান চিলেক্ট কৰিম, যিবোৰ ঠাইত হয়তো গৰাখহনীয়াৰ সমস্যা হৈছে তাৰ ভিতৰৰ পৰা আমি ৰেণ্ডম চেম্পলিং কৰিম। তাতে 100জন মানুহ আছে, 100টা পৰিয়াল আছে, সেই তাৰে ভিতৰত এভৰি 2nd পৰিয়াল লৈ আমি 50টা পৰিয়ালৰ কি কৰিলোঁ। ঠিক ইলেকশ্যনটোও কিন্তু ইলেকশ্যন ডেটা যেতিয়া লয় এক্সিট পলৰ কাৰণে, সেইটোও তেনেকৈ লয়। তেওঁলোকে কেতিয়াও কোনো এটা এৰিয়া বা এটা বুথ তেনেকৈ নলয়। এটা বুথত ল'লে তাৰ পৰা হয়তো একেধৰণৰ ছাজেশ্যন তেওঁলোকে বা একেধৰণৰ ৰিজাল্ট পাব পাৰে। ৰিজাল্টটো মোৰ অৰ লেছ বেলেঞ্চড আৰু অথেণ্টিক হোৱাৰ কাৰণে সেইটো কি হ'ব লাগিব, চেম্পলটো মোৰ ৰিপ্ৰেজেণ্টেটিভ হ'ব লাগিব, ঠিক আছে, লাৰ্জাৰ পপুলেশ্যনৰ প্ৰতিনিধিত্ব কৰিব লাগিব। চ' এইটো হ'ল চেম্পলিং। তোমালোকে যেতিয়া আজি ফিল্ড ভিজিটত যাবা, যদি ইণ্টাৰভিউ বা তেনেকুৱা ছাৰ্ভে ৰিলেটেড কাম কৰিব বিচৰা, এই বস্তুটো মনত ৰাখিবা। কেৱল এটা ঠাইত গৈছা, তাতে কিছুমান মানুহ পাইছা, সেইখিনিৰে কথা ক'লে তোমালোকে হয়তো গোটেই পিকচাৰটো নাপাব পাৰা, ঠিক আছে। তো চেম্পলিংটো এইটো ইম্পৰ্টেণ্ট। সাধাৰণতে কি হয় ৰিচাৰ্চত, মানে কি ৰিচাৰ্চত পিয়ৰলি কোৱালিটেটিভ বা পিয়ৰলি কোৱান্টিটেটিভ ৰিচাৰ্চ কমে দেখা যায়। বেছিভাগ ক্ষেত্ৰত কি হয় মিক্সড মেথডলজি ইউজ কৰা হয়, কোৱালিটেটিভো ইউজ কৰা হয়, কিতাপ ইত্যাদি এইবোৰ বা তোমাৰ জাৰ্নেল এইবোৰ ইউজ কৰা হয়, লগতে কোৱান্টিটেটিভো ইউজ কৰা হয়, সংখ্যায়নৰ সহায় বা ডেটাৰো সহায় লোৱা হয়, ঠিক আছে। প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী দুই ধৰণৰে ডেটা ইউজ কৰা হয়, ঠিক আছে। চ' এনেকৈ তোমালোকে ষ্টেপ বাই ষ্টেপ ৰিচাৰ্চ প্ৰজেক্টটো ডিজাইন কৰিবা, ঠিক আছে। চ' এইখিনিতে কাৰোবাৰ কিবা সুধিবলগীয়া, কিবা কনফিউজন, তোমালোকৰ যিহেতু প্ৰজেক্টৰ ছাৰে অলৰেডি কৈছে যে বৰ বেছি এটা কৰাৰ স্ক'প নাথাকে, কিন্তু তাৰ পিছতো খুব লিমিটেড স্ক'পতো যদি তোমালোকে কিছুমান বস্তু ফ'ল' কৰা, ইউ উইল গেট এ ভেৰি ইণ্টাৰেষ্টিং ৰিজাল্ট। বিশেষকৈ ধৰা আৰু নতুন নতুন কিছুমান বস্তু শিকিবা, যে কুৱেশ্যনেয়াৰ প্ৰডিউচ কৰি, কুৱেশ্যনেয়াৰ প্ৰিপেয়াৰ কৰি সাক্ষাৎকাৰ লোৱা, বা ছাৰ্ভে যদি কৰা, কুৱেশ্যনেয়াৰটো প্ৰিপেয়াৰ কৰি দিলা, তেওঁলোকে ফিল আপ কৰি দিলে। মাল্টিপল কুৱেশ্যনেয়াৰ মানে কি, খুব বহুত কাহিনী আচলতে নকয়, মাল্টিপল চইচ থাকে, যে এই পলিচিৰ পৰা আপোনালোকে কিমানখিনি লাভান্বিত হৈছে, অপশ্যন থাকিল বহুত লাভান্বিত হৈছোঁ, একেবাৰে হোৱা নাই, এই ধৰণৰ কিছুমান অপশ্যনছ, ঠিক আছে। চ' এইটো তোমালোকে ট্ৰাই কৰিব পাৰা অন এ ভেৰি স্মল স্কেল। বা যদি ধৰা তোমালোকৰ কিটো ক'ত হ'ব প্ৰজেক্টটো, ফিল্ড ভিজিটটো? আচ্ছা, ইউনিভাৰ্চিটি। চ' তাতে তোমালোকে
ইণ্টাৰভিউৰ কথা চিন্তা কৰিব পাৰা বা কোনোবাই যদি পঞ্চায়ত বা এই ধৰণৰ বস্তুবোৰ আমি পলিটিকেল চায়েন্সত এইটো এনকাৰেজ কৰোঁ যে পঞ্চায়ত লেভেলত গৈ পঞ্চায়তৰ কোনো এটা পলিচি পঞ্চায়তৰ কোনো পলিচি কেনেকৈ কি কৰিছে ইমপ্লিমেণ্ট কৰিছে সেইটোৰ ইফেক্টটো কি হৈছে তেতিয়া আমি ছাত্ৰ ছাত্ৰীক কওঁ যে পঞ্চায়তৰ যিবোৰ ৰিপ্ৰেজেণ্টেটিভ আছে প্ৰতিনিধি আছে তেওঁলোকক ইণ্টাৰভিউ কৰক আৰু লগতে গ্ৰামাঞ্চলৰ গাঁওবাসীৰ কিছু মানুহক তেওঁলোকে ইণ্টাৰভিউ কৰক চ' এইটো থ্ৰুতেও তেওঁ এটা হলিষ্টিক এটা পিকচাৰ পোৱা যায় ঠিক আছে চ' যদিও তোমালোকৰ যথেষ্ট সীমাবদ্ধতাৰ মাজতে কামখিনি কৰিবা ফিল্ড ভিজিট যিহেতু কৰিবা অলপমান লেট ইট বি এ বিট ৰিচৰ্চফুল আছে চ' অলপমান ছিষ্টেমেটিকভাৱে বস্তুখিনি কৰা ট্ৰাই কৰিবা ঠিক আছে থেংক ইউ গৈ আছোঁ বা নৰ্মেলি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি প্ৰজেক্ট প্ৰিপেৰেশ্যন হয় সেইখিনি বেচিকেলি কালচাৰেল পাৰ্সপেক্টিভ এজ ৱেল এজ ছ'চিয়েল ইকনমিক কেতিয়াবা ৰিলিজিয়াছ কালচাৰ এই জাতীয় বস্তুৰ গৱেষণাৰ কাৰণে ফিল্ড ৱৰ্কৰ যি পদ্ধতি আৰু গৱেষণা পত্ৰ বা প্ৰকল্প প্ৰস্তুতকৰণৰ যিখিনি নিয়মাৱলী সেইখিনিৰ বিষয়ে অলপ যদি কোৱা যায় তেতিয়াহ'লে যিটো হয় যিহেতু তোমালোকৰ কালচাৰেল ইছ্যুজ বা এই ধৰণৰ বিষয়বোৰৰ ওপৰতে প্ৰজেক্ট প্ৰিপেয়াৰ কৰা হয় মই অলৰেডি যিটো আলোচনা কৰিলোঁ যে নেৰেটিভ বা ষ্টৰি টেলিং বা ধৰা কোনো এটা বিষয়ৰ ওপৰত তোমাৰ আৰ্গুমেণ্টেটিভ এই ধৰণৰ গৱেষণা বা অৰেল ট্ৰেডিশ্যন এই মেথডছবোৰে বেছিকৈ ইউজ হ'ব ঠিক আছে কাৰণ তোমালোকৰ তাতে ডেটাৰ বৰ বেছি এটা মানে কাম নাথাকে কিন্তু তাতেও আৰু এটা বস্তু বাৰে বাৰে মই কৈছোঁ যে মাল্টিপল ৰিচৰ্চেছ কিন্তু মাল্টিপল চ'ৰ্চেছ ইউজ কৰিব লাগিব চ' এই বস্তুটো অলপমান চাবা এইটো যে আৰু তোমালোকৰ আনষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউজ ষ্ট্ৰাকচাৰ্ড নহয় মই যিটো ষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউজ হ'ব কি কুৱেশ্যনেয়াৰ দি আনষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউ কি হ'ব যে কথা পাতি আলোচনাৰ মাজতে সেই বিষয়বোৰৰ বিষয়ে জানি লোৱা এইটো তোমালোকে ইউজ কৰিব পাৰা এটা ছাৰ্ভে ইত্যাদিৰ বৰ বেছি এটা কি নাই কিন্তু তোমালোকৰ বেকগ্ৰাউণ্ড ষ্টাডি লিটাৰেচাৰ ৰিভিউটো খুব ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে যিহেতু কালচাৰ এইবোৰৰ ওপৰত কাম কৰিবা চ' লিটাৰেচাৰ ৰিভিউটো খুব ইম্পৰ্টেণ্ট আৰু অৰেল ট্ৰেডিশ্যন নেৰেটিভ ষ্টৰি টেলিং বা ধৰা কোনো এটা এতিয়া এনেকুৱা এটা এক্সাম্পল দিব পাৰোঁ যে প্ৰত্যেক বছৰ এইফালে কিন্তু এটা কি হয় আণ্ডাৰ দ্য চালট্ৰি বোলা এটা থিয়েটাৰ হয় ঠিক আছে যে কোনোবা যদি সেইটো মানে কি কৰিব বিচাৰে সেইটোৰ বিষয়ে কি কৰিব বিচাৰে দেন ইউ হেভ টু এটেণ্ড দেট অ'কে এথন'গ্ৰাফিটো তোমালোকৰ কাৰণে ইউজফুল হ'ব যে তাতে গৈ অবজাৰ্ভ কৰা হা সেইটো অবজাৰ্ভ কৰি সেইটোৰ বিষয়ে লিখা ঠিক আছে আৰু একচুৱেলি কালচাৰেল প্ৰেক্টিচেছবোৰ একচুৱেলি সেইটো চাব লাগিব তাৰপিছত ধৰা কোনো বয়োজ্যেষ্ঠ মানুহৰ লগত আলোচনা কৰিলা এইটোৰ মানে ৰেলেভেঞ্চটো কি প্ৰত্যেক যে ফোক যিবোৰ কালচাৰ হা লোক আচাৰবোৰ সেইবোৰ কিন্তু বহুত মানে সেইবোৰৰ বহুত কি থাকে বুজিছা মানে বহুত ৰেলেভেঞ্চ থাকে প্ৰাসংগিকতা থাকে কোনো এটা ঠাইত কোনো এটা বিশেষ কাৰণত হয়তো কোনো এটা নতুন কালচাৰ আৰম্ভ হয় সেইটো পিছত কণ্টিনিউ হয় পিছত সেইটো ইতিহাসৰ এটা পাৰ্ট হৈ যায় মিথৰ এটা পাৰ্ট হয় মিথলজিৰ এটা পাৰ্ট হৈ যায় চ' এই বস্তুবোৰ তোমালোকে তেনেকৈ মানুহক থ্ৰু আনষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউজ এই বস্তুবোৰ কালেক্ট কৰিব পাৰা আৰু তোমালোকৰ ক্ষেত্ৰত যিটো অলৰেডি মই ক'লোঁ যে অবজাৰভেশ্যন এথন'গ্ৰাফিক যিটো পাৰ্টিচিপেশ্যন এইটো তাৰপিছত অ'ৰেল হিষ্ট্ৰীৰ ইউজ অ'ৰেল ট্ৰেডিশ্যন নেৰেটিভ এই ধৰণৰ কনচেপ্টবোৰ বেছিকৈ ইউজ হ'ব এজ অপ'জ টু ছাৰ্ভেজ ডেটা কালেকশ্যন এইটো কম এইটো এতিয়া মানে যেতিয়া তোমালোকে প্ৰজেক্টটো লিখিবা ৰিপৰ্টটো বহুতে ৰিপৰ্ট ক'ব এইটোক ডিচাৰ্টেশ্যন কয় এমফিলৰ সময়ত PhDৰ সময়ত গৈ সেইটোক থিচিছ ক'ব ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব প্ৰথমতে ইণ্ট্ৰডাকশ্যন এটা থাকিব আৰম্ভণিৰ যিটো চেপ্টাৰ থাকিব তাতে তোমালোকে ৰিচাৰ্চ প্ৰব্লেমটো ইণ্ট্ৰডিউচ কৰিব লাগিব তোমালোকৰ ৰিচাৰ্চ এৰিয়াটো বাছি ল'ব লাগিব আৰু তাতে ৰিচাৰ্চ প্ৰব্লেম ৰিচাৰ্চ গেপটো ইণ্ট্ৰডিউচ কৰিব লাগিব ঠিক আছে আৰু ইণ্ট্ৰডাকশ্যন চেপ্টাৰটোতে আচলতে মেথডলজি আমি কি ইউজ কৰিম এই বস্তুবোৰৰ এটা আভাস থাকিব তাৰপিছত যিটো বিষয় তোমালোকে বাছি ল'বা সেই বিষয়ৰ ওপৰত ডিপেণ্ড কৰিব চেপ্টাৰাইজেশ্যনটো কেনেকুৱা হ'ব আৰু চেপ্টাৰত যদি তোমালোকে কোনো টেবল বা এই বস্তুবোৰ ইউজ কৰা সেইবোৰ সদায় তোমালোকৰ কিন্তু ডেটাখিনি থাকিব আৰু এইটো অলপমান নাম্বাৰিং ইত্যাদি থাকে
চ' তোমালোকৰ টপিকৰ ওপৰত ডিপেণ্ড কৰিব যে কি ধৰণৰ চেপ্টাৰাইজেশ্যন সাধাৰণতে কেনেকুৱা কৰে সাধাৰণতে 3টামান চেপ্টাৰ থাকে নেকি সিমান চেপ্টাৰাইজেশ্যন নাথাকে চেপ্টাৰাইজেশ্যন নাথাকিব তো ছেকশ্যন থাকিব ছাব হেডিংছ থাকক তেনেহ'লে প্ৰজেক্টত চেপ্টাৰাইজেশ্যন নালাগে আৰম্ভণি থাকক তাৰপিছত যিটো তোমালোকে যিটো মই অলৰেডি ক'লোঁ যে লিটাৰেচাৰ ৰিভিউটো এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট এইটো থাকিব তাৰপিছত অবজেক্টিভছটো থাকিব অলৰেডি কৈছোঁ ৰিচাৰ্চ কুৱেশ্যনছ থাকিব যে কোনো এটা কালচাৰেল প্ৰেক্টিচো যদি তোমালোকে বাছি লোৱা অধ্যয়ন কৰাৰ কাৰণে সেইটোৰ বিষয়ে কি কি চাবা তোমালোকে সেই বস্তুবোৰ থাকিব তাৰপিছত তোমালোকে কি অধ্যয়ন কৰিছা কি পাইছা ফাইণ্ডিংছখিনি তোমালোকৰ থাকিব সেইটো আৰু তোমালোকে যিটো মেথড ইউজ কৰিবা সেইটো তোমালোকে এক্সপ্লেইন কৰিব লাগিব যে নেৰেটিভ বা ষ্টৰি টেলিং ক'ত গৈছা নিজৰ ফিল্ড ভিজিটৰ বিষয়ে এলাবৰেটলি লিখিব লাগিব আৰু ইণ্টাৰভিউ যদি লোৱা সাধাৰণতে আমি ছাজেষ্ট কৰোঁ যে একচুৱেলি এইবোৰ মানে ৰেকৰ্ডেড থকাটো ভাল কাৰোবাৰ যদি ইণ্টাৰভিউ লোৱা ভিডিঅ' ৰেকৰ্ডে ৰাখিলা বা ফটোজ তোমালোকে যদি ফিল্ডত গৈ ফটো ক্লিক কৰিছা ফটোজবোৰ দিব পাৰা ভিডিঅ' ৰেকৰ্ড ৰাখিব পাৰা এতিয়া প্ৰজেক্টত ভিডিঅ'টো দিয়াৰ উপায় নাই ফটোজ ক্লিক কৰিলা তাৰপিছত চবতকৈ আৰু এটা ইম্পৰ্টেণ্ট থিং হ'ল তাৰপিছত ফাইণ্ডিংছটো হ'ব তাৰপিছত সামৰণি কনক্লুশ্যনটো আহিব ফাইণ্ডিংছ আৰু কনক্লুশ্যন বহুতে একেভাৱেও লিখি দিয়ে ঠিক আছে কিন্তু তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু হ'ল যিটো হ'ল ৰেফাৰেঞ্চিং যে ৰিচাৰ্চ পেপাৰটো প্ৰজেক্ট কৰাত ৰিচাৰ্চ প্ৰজেক্টটো প্ৰিপেয়াৰ কৰাত তোমালোকে কি কি বস্তুৰ কি কি চ'ৰ্চৰ সহায় লৈছা সেইটো কেৱল কিতাপ নহয় তোমালোকে যদি কোনো ইণ্টাৰনেটত কোনো ৱেবছাইট ইউজ কৰিছা সেইটোৰো তোমালোকে লিংক দিব লাগিব আৰু এটা নিয়ম আছে আজিকালি আচলতে বহুতকেইটা ৰেফাৰেঞ্চিং ষ্টাইল আছে MLA APA এইটো যিকোনো এটা বাছি ল'বা সেইবোৰ সব এডিশ্যনবোৰ অনলাইন আছে যে কেনেকৈ লিখিব লাগে এইটোৰ ষ্টাইল এটা থাকে যিকোনো এটা ষ্টাইল ফ'ল' কৰিবা লেখকৰ নাম হ'ব তাৰপিছত কিতাপখনৰ নাম হ'ব কিতাপখনৰ পৰা কোনো এটা চেপ্টাৰ যদি ইউজ কৰিছা সেই চেপ্টাৰখনৰ নাম হ'ব এই ধৰণে তোমালোকে ৰেফাৰেঞ্চিংখিনি কৰিবা যিকোনো এটা ষ্টাইলত কৰিবা অসমীয়াত মই এইটো অসমীয়াত সেই একে কি কৰে নেকি একে না একে MLA কৰে আচ্ছা 9 এডিশ্যন চলিছে MLAটোৱে কৰে আৰু APAটো অলপমান ইউজ হয় APA আমাৰ কিন্তু MLAটোৱে বেছি ইউজ হয় MLAটো ইউজ হয় তো তোমালোকে নেটত অলপমান চাই ল'বা ষ্ট্ৰাকচাৰটো আৰু এটা বস্তু যদি তোমালোকে কোনো ৱেবছাইট ইউজ কৰিছা সেই ৱেবছাইটটোৰ লিংকটো দিব লাগিব URL যিটো সেইটো দি লগতে লিখিব লাগিব এক্সেছড অন ইমান ডেট কোন ডেটত এক্সেছ কৰিছা কাৰণ কি হয় কেতিয়াবা আমি ইউজ কৰাৰ পিছত ৱেবছাইটটো কিবা কাৰণত নাইকিয়া হৈ যাব পাৰে তেতিয়া আমি এইটো ক্লেইম কৰিব পাৰোঁ যে আমি যেতিয়া ইউজ কৰিছিলোঁ তেতিয়া ৱেবছাইট ৱাজ ৰানিং চ' এইটো সদায় আমাৰ মানে MLAত এইটো কিন্তু স্পেচিফাই কৰি দিব লাগে তাৰ লগতে ইণ্টাৰভিউ যিবোৰ যদি ইণ্টাৰভিউ ষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউ লোৱা কুৱেশ্যনেয়াৰবোৰ থাকিব তাৰপিছত ফুট নোটছ ইত্যাদি কৰে নেকি এণ্ড নোটছ কৰে নেকি ইউজ কৰে কোনো এটা কথা তোমালোকে পেজত লিখিছা তাতে বৰ বেছি এলাবৰেট কৰাৰ স্ক'প নাই ধৰা কোনো এটা বিশেষ শব্দ ইউজ কৰিছা গাঁৱত ব্যৱহৃত কিবা এটা শব্দ ইউজ কৰিছা সেইটো তোমালোকে ফুট নোটত দি এক্সপ্লেইন কৰি দিব পাৰা ঠিক আছে এইটো কৰিব পাৰা চ' এই বস্তুবোৰ তোমালোকে অলপমান চাবা ৰেফাৰেঞ্চিংটো খুব ইম্পৰ্টেণ্ট কাক ইণ্টাৰভিউ লৈছা ইণ্টাৰভিউ ডেট এই বস্তুবোৰো কিন্তু ৰেফাৰেঞ্চত থাকিব ঠিক আছে চ' এইটোৱে ছাব হেডিংছবোৰ ভালকৈ দিবা টেবল যদি ইউজ কৰা সেইবোৰৰো মানে ভালকৈ তোমালোকে চ'ৰ্চটো সদায় দিবা কোনো যদি টেবল ইউজ কৰা যে চেঞ্চাছৰ পৰা ইউজ কৰিছা বা কোনো এটা ঠাইৰ পৰা কোনো এটা তোমালোকে কোটেশ্যন দিছা এইটো খুব ইম্পৰ্টেণ্ট আৰু এইটো আচলতে আমি একদম গ্ৰেজুৱেশ্যন লেভেলৰ পৰা শিকিব লাগে এজন গৱেষকে আন এজন গৱেষকৰ কামক সন্মান কৰিব লাগিব কেতিয়াও বেলেগৰ কাম নিজৰ বুলি চলাই নিদিবা ভয়ংকৰ অভ্যাস কিন্তু ইয়াতে এইটো বহুত ঠাইত এইটো দেখা যায় এতিয়া ভাৰততো এইটো বহুত ষ্ট্ৰিক্টলি লৈছে প্লেজাৰিজিম বুলি কয় যে যদি কাৰোবাৰ কোনো এজনৰ কিতাপৰ পৰা কিবা এটা তুমি লিখি দিছা সেইটো তোমালোকে সদায় চাইটেশ্যনটো দিবা যে কোন পেজত সেইখিনি আছে চ' এইখিনিয়ে